নমস্কাৰ বন্ধুসকল পুনৰবাৰ লৈ আহিছোঁ 11টা আচৰিত কথা অৰ্থাৎ 11টা আমেজিং ফেক্টৰ ভিডিঅ' লৈ আগৰ ভিডিঅ' নিচিনাকৈ আজি আমি এই ভিডিঅ'টোত 11টা এনেকুৱা আমেজিং ফেক্টৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ বিষয়ে হয়তো তোমালোকে আগতে জনা নাছিলা যেনে মেকুৰীক দেখি আমি কেনেকৈ গম পাব পাৰোঁ যে মেকুৰীয়ে আমাক ভাল পায় নে নাপায় আৰু কোনটো প্ৰাণীৰ বমিৰ দাম 1 কোটি টকাতকৈ বেছি লগতে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত প্ৰথম 6 মৰা খেলুৱৈজনৰ নাম জানানে আৰু বহুতো আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰটো লগাই লওঁ নম্বৰ 1 বন্ধুসকল এটা কাৰ বনোৱা কোম্পানী আছে বুকাটি আৰু বুকাটি জনা যায় তাৰ দামী দামী সুপাৰ কাৰৰ বাবে কিন্তু তোমালোকে বুকাটি কাৰৰ টায়াৰৰ দাম জানানে বুকাটিৰ কাৰৰ এটা টায়াৰৰ দাম প্ৰায় 10 লাখ টকা আৰু যদি ইয়াৰ ইঞ্জিনৰ অইল সলনি কৰিব লগা হয় তেন্তে ইয়াৰ দাম হ'ব 14 লাখ টকা ইয়াৰ কাৰণেটো বুকাটিৰ কাৰৰ দাম 17 কোটি টকাৰ পৰা ষ্টাৰ্ট হয় নম্বৰ 2 বন্ধুসকল ভেকুলে যেতিয়া আহাৰ গিলে তেতিয়া সিহঁতৰ চকু বন্ধ হৈ যায় অৰ্থাৎ ভেকুলিয়ে কেতিয়াও চকু মেলি আহাৰ খাব নোৱাৰে নম্বৰ 3 বন্ধুসকল সুগাৰ অৰ্থাৎ চেনি প্ৰায় মানুহৰ ঘৰত পোৱা যায় কিন্তু তোমালোকে জানানে চেনি কোনখন দেশত আৱিষ্কাৰ হৈছিল বন্ধুসকল ইয়াৰ উত্তৰ হ'ল ভাৰত নম্বৰ 4 বন্ধুসকল মানুহৰ হাৰ্ডি কিমান টান আৰু শক্তিশালী জানানে বন্ধুসকল আমাৰ ভৰিত থকা হাৰ্ডি কংক্ৰিটকৈ বেছি মজবুত থাকে কংক্ৰিটৰ পৰা ডাঙৰ ডাঙৰ দলং আৰু বিল্ডিং বনোৱা হয় আৰু ইয়াতকৈ মজবুত থাকে আমাৰ ভৰিৰ হাৰ্ডি নম্বৰ 5 বন্ধুসকল হাতী এটা এনেকুৱা জন্তু যি পানীৰ গোন্ধ 5 কিলোমিটাৰ দূৰৰ পৰা পাই যায় নম্বৰ 6 বন্ধুসকল ঘৰিয়ালে নিজৰ আহাৰক কেতিয়াও চুবাব নোৱাৰে তাৰ কাৰণে ঘৰিয়ালে তাৰ আহাৰ ডাইৰেক্ট গিলি দিয়ে নম্বৰ 7 বন্ধুসকল মানুহে খোৱাৰ বস্তুৰ ভিতৰত অকল মৌ ৰসে এনেকুৱা এটা আহাৰ যি কেতিয়াও বেয়া নহয় নম্বৰ 8 বন্ধুসকল যেতিয়া কোনো মহাকাশ যাত্ৰী মহাকাশলৈ যায় তেতিয়া তাৰ শৰীৰৰ হাইট অৰ্থাৎ উষ্ণতা 2 বা 3 ইঞ্চিলৈ বাঢ়ি যায় ইয়াৰ কাৰণটো হৈছে মহাকাশত কোনো গ্ৰেভিটি নাই যাৰ ফলত আমাৰ কামি হাড়ত থকা হাৰ্ডিবোৰ মাজত দূৰত্ব বাঢ়ি যায় আৰু ইয়াৰ কাৰণে মহাকাশ যাত্ৰীৰ হাইট 2 বা 3 ইঞ্চ বাঢ়ি যায় নম্বৰ 9 বন্ধুসকল এটা গৱেষণাৰ পৰা গম পোৱা গৈছে যে মেকুৰীয়ে যেতিয়া চকু টিপ নামাৰি একে ধীৰে কোনো মানুহক চাই তাৰ মানে মেকুৰীটোৱে মানুহজনক ভাল নাপায় বা মানুহজনৰ ওপৰত বিশ্বাস নকৰে আৰু যেতিয়া মেকুৰীয়ে বাৰে বাৰে চকু টিপ মাৰি মানুহজনক চাই তেতিয়া মেকুৰীয়ে সেই মানুহজনক ভাল পায় বা মানুহজনৰ ওপৰত বিশ্বাস কৰে নম্বৰ 10 বন্ধুসকল ৱেল মাছ যাক আমি অসমীয়াত তিমি মাছ বুলি কওঁ এই মাছৰ বমিৰ দাম 1 কোটি টকাতকৈ বেছি ৱেল মাছৰ বমিত এক প্ৰকাৰৰ এলকহল পোৱা যায় তাৰ নাম হ'ল আমৰিন আৰু এই আমৰিনে পাৰফিউমক লং লাষ্টিং বনাবলৈ সহায় কৰে যাৰ কাৰণে ডাঙৰ ডাঙৰ পাৰফিউম কোম্পানীয়ে ৱেল মাছৰ বমিক ব্যৱহাৰ কৰে যাৰ কাৰণে ইয়াৰ দাম 1 কোটি টকাতকৈ বেছি হয় নম্বৰ 11 বন্ধুসকল তোমালোকে জানানে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত প্ৰথমবাৰ 6 কোন খেলুৱৈ মাৰিছিল এই খেলুৱৈজনৰ নাম হ'ল জিঅ' ডাৰ্লিং তেওঁ আছিল অষ্ট্ৰেলিয়ান খেলুৱৈ আৰু 1898 চনত ইংলেণ্ডৰ লগত মেচ খেলোঁতে তেওঁ ক্ৰিকেট জগতৰ প্ৰথমবাৰ 6 মাৰিছিল চ' বন্ধুসকল আজি এই 11টা আমেজিং ফেক্টৰ বিষয়ে জানি তোমালোকক কেনেকুৱা লাগিল কমেণ্টত জনাবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা
আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।